বন্ধুসকল জনপ্ৰিয় বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ জৰিয়তে আৰু বৰ্তমান বিদুৰবাই ছবিখনৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰা বিউটি বাইলুং অৰ্থাৎ চুমকি কছাৰীৰ প্ৰকৃত জীৱনৰ বিষয়ে নিশ্চয় সকলোৱে জানিবৰ মন যায়। গতিকে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিউটি বাইলুঙৰ প্ৰকৃত নাম হৈছে চুমকি কছাৰী। তেওঁ জন্ম হৈছিল 1992 চনৰ 19 জানুৱাৰী তাৰিখে গোলাঘাট জিলাত। তেওঁৰ নিকনেম হৈছে চুম। চুমকি কছাৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল গোলাঘাট নন্দধৰ গাৰ্ল হাইস্কুলৰ পৰা আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে গোলাঘাটৰ দেৱৰাজ ৰয় কলেজৰ পৰা। চুমকি কছাৰীৰ হাইট আৰু ৱেইটৰ কথা যদি ক'বলৈ যাওঁ, তেওঁ হাইট হৈছে 5.6 ইঞ্চ এপ্ৰক্স আৰু ৱেইট হৈছে 85 কেজি এপ্ৰক্স। চুমকি কছাৰীয়ে সৰুৰে পৰা অভিনয়ৰ লগত জড়িত আছিল। তেওঁ সৰুৰে পৰা বিভিন্ন নাটক আৰু গানসমূহত অভিনয় কৰিছিল। তেওঁ বেহাৰবাৰী ধাৰাবাহিকখনৰ জৰিয়তে ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান তেওঁ বহুতো অসমীয়া জনপ্ৰিয় ভিডিঅ' ছং, ধাৰাবাহিক আৰু অসমীয়া ছবিত অভিনয় কৰিছে। চুমকি কছাৰীৰ পৰিয়ালত মাক দেউতাকৰ উপৰিও দুগৰাকী ভনীয়েক আছে। চুমকি কছাৰীৰ প্ৰেমৰ সম্পৰ্কৰ কথা যদি কওঁ, তেওঁ বৰ্তমান ছিংগুল। বৰ্তমান তেওঁ কাৰো সৈতে প্ৰেমৰ সম্পৰ্কত নাই। বন্ধুসকল, ইমানেই আছিল চুমকি কছাৰীৰ প্ৰকৃত পৰিচয়। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, কিন্তু মোৰ নতুন ভিডিঅ'বিলাকৰ আগতীয়াকৈ আপডেট পাই থাকিবৰ কাৰণে।